পছন্দ কৰে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া প্ৰথম আপডেটটো হ'ল Xiaomi ফালৰ পৰা, য'ত Xiaomiয়ে দি দিলে Redmi 5ৰ লঞ্চ ইভেণ্ট 14 ফেব্ৰুৱাৰীত ইণ্ডিয়াত। আৰু এইটো Redmi 5 হয় নে Redmi 5 Plus হয় নে দুইটাই হয়, এইটোতো বাৰু 14 তাৰিখে গম পোৱা যাব। আৰু ইয়াৰ ছেকেণ্ড আপডেটটো আহে YP20 স্মাৰ্টফোনক লৈ পেলাই। ৰিপৰ্টৰ মতে YP20 স্মাৰ্টফোনৰ পিছফালে 3টা ৰেয়াৰ কেমেৰা 40 মেগাপিক্সেলৰ। আৰু ইয়াৰ পিছৰ আপডেটটো আহে HTCৰ ফালৰ পৰা, য'ত HTCয়ে লঞ্চ কৰিলে HTC U11 Plus ইণ্ডিয়াত। আৰু এইটো 7 ফেব্ৰুৱাৰীৰ পৰা ফ্লিপকাৰ্টত এভেইলেবল পাব। আৰু ইয়াৰ প্ৰাইচটো হ'ল 56,990 টকা। আৰু ইয়াৰ পিছৰ আপডেটটো আহে টেলিকম পাৰ্টনাৰ ৰিলায়েন্সৰ ফালৰ পৰা, য'ত জিঅ' 398 পেক আপুনি ৰিচাৰ্জ কৰিলে বা তাতকৈ ওপৰৰ পেক আপুনি ৰিচাৰ্জ কৰিলে 700 পৰা 800 টকা কেছবেক পাব পাৰে। আৰু ইয়াৰ লাষ্ট আপডেটটো আছে LG ফালৰ পৰা, য'ত LGয়ে কৈছে যে আমি চাইনাত মাৰ্কেটিং কৰিব নোৱাৰোঁ, কাৰণ তাত থকা লোকেল কোম্পানীখিনিৰ মাজত কম্পিটিশ্যন বহুত বেছি আৰু আমি তাত টিকি থাকিব নোৱাৰোঁ। আৰু ঠিকে আছে, কাৰণ LGয়ে নিজৰ সময়মতে নিজৰ স্মাৰ্টফোন মাৰ্কেটত ৰিলিজ নকৰে, আৰু এনেকৈ হ'লে ইণ্ডিয়াৰ পৰা পলাব লাগিব। আৰু এইখিনি আছিল লাষ্ট আপডেট আজিৰ দিনটো। আশা কৰিছোঁ ভাল পাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।